আজিৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট যদিহে তুমি হাইস্কুলত পঢ়ি আছা বা তোমাৰ ঘৰৰ কোনোবা হাইস্কুলত পঢ়ি আছে। আজিৰ এই ভিডিঅ'টিৰ আলোচনাৰ বিষয়বস্তুটো হৈছে যে অসমৰ শিক্ষামন্ত্ৰী আৰু সেবা ছেকেণ্ডাৰী এডুকেশ্যন বোৰ্ড অফ আছাম এই দুটাই যুটীয়াভাৱে এটা প্ৰচেষ্টা এটা কৰিছে হাইস্কুলৰ বা হাইস্কুলসমূহৰ অসমত যিমানবোৰ হাইস্কুল আছে হাইস্কুলৰ শিক্ষাবৰ্ষ বৃদ্ধি কৰাৰ কাৰণে বা বঢ়াই দিয়াৰ কাৰণে। গতিকে এইখিনি কথাই তোমালোকৰ লগত আলোচনা কৰিম বুলি ভাবি আছো। আশা কৰোঁ তোমালোকে ভিডিঅ'টো কমপ্লিট চাবা, গোটেইখিনি নলেজ লৈ লোৱা। ইয়াত আৰু এটা কথা আলোচনা কৰিম আমি যে যদিহে শিক্ষাবৰ্ষ পিছুৱাই যায় তেন্তে বছৰেকীয়া পৰীক্ষাসমূহো পিছুৱাই যাব আৰু সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে যে অহা 2021 চনৰ মেট্ৰিক পৰীক্ষাও হয়তো পিছুৱাই যাব পাৰে। চোৱা কথাটো হৈছে এইটো যে আজিৰ পৰা 2 দিন আগত হিমন্ত বিশ্ব ডাঙৰীয়া আমাৰ অসমৰ শিক্ষামন্ত্ৰী তেখেতে এটি সংবাদ মেলত আলোচনা কৰিছে এই বস্তুটো আৰু এইটো উত্থাপনো কৰিছে যে যেহেতু আমাৰ এইখিনি সময় সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত মূল্যৱান সময়, যিখিনি আমাৰ এনেই গুচি গ'ল, পঢ়া শুনাও বৰ বিশেষ নহ'ল, ক্লাছ পাতি নহ'ল, গতিকে এইখিনি কভাৰ আপ কৰাৰ কাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়া এটা প্ৰস্তাৱ এটা গ্ৰহণ কৰিছে আৰু প্ৰস্তাৱটো হৈছে এইটো যে শিক্ষাবৰ্ষ হাইস্কুল বা বিদ্যালয়সমূহত পিছুৱাই যাব পাৰে। এতিয়া প্ৰশ্নটো আহিলে শিক্ষাবৰ্ষ বা একাডেমিক ছেশ্যন বা একাডেমিক ইয়াৰ মানে তোমালোকে বুজি পোৱা নে নোপোৱা? মই বুজাই দিওঁ বাৰু, তোমালোকে বহুতে বুজিয়ে পোৱা। কথাটো হৈছে যে সচৰাচৰ শিক্ষাবৰ্ষ বুলি ক'লে এইটোৱেই বুজি পোৱা যায় যে স্কুল বা বিদ্যালয় কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়া শেষ হ'ব। আৰু আমি সৰুৰে পৰাই পাই আহিছোঁ যে আমি যেতিয়াৰ পৰাই স্কুলত নামভৰ্তিকৰণ কৰিছোঁ তেতিয়াৰ পৰাই আমাৰ শিক্ষাবৰ্ষ আৰম্ভ হৈছে জানুৱাৰীৰ পৰা, অৰ্থাৎ জানুৱাৰীৰ পৰা আমাৰ শ্ৰেণীসমূহ আৰম্ভ হয় আৰু ডিচেম্বৰলৈ আমাৰ গোটেই বছৰটোতে বিভিন্ন পৰীক্ষা, ছমহীয়া পৰীক্ষা আদিকে কৰি একেবাৰে শেষত ডিচেম্বৰ বা নৱেম্বৰ শেষৰ ফালে বছৰেকীয়া পৰীক্ষা শেষ হৈ যায় আৰু নেক্সট ক্লাছলৈ আমি প্ৰমোট হৈ যাওঁ। যদিহে পাছ কৰোঁ আকৌ পিছৰ বছৰ জানুৱাৰীৰ পৰা আকৌ আৰম্ভ হৈ পৰে। গতিকে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ স্কুল বা বিদ্যালয়সমূহৰ কাৰণে এইটো হৈছে শিক্ষাবৰ্ষ এটা। কিন্তু এই শিক্ষাবৰ্ষটো হায়াৰ ছেকেণ্ডেৰী আৰু কলেজ বা বিশ্ববিদ্যালয়ত এইটো অলপ বেলেগ হৈ যায়, অকণমান সেইটোৰ বিষয়ে আলোচনা নকৰোঁ বাৰু। কিন্তু এতিয়া অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিহেতু এই দুমাহ আমাৰ সাংঘাতিক ধৰণে ক্ষতি হৈ গ'ল, গতিকে তেওঁ প্ৰস্তাৱটো দাখিল কৰিছে যে এই বছৰৰ কাৰণে এই এপ্ৰিল মাহৰ পৰা এপ্ৰিলৰ 1 তাৰিখৰ পৰা অহা বছৰ অৰ্থাৎ 2021 চনৰ মাৰ্চৰ 30 তাৰিখলৈ বা 31 তাৰিখলৈ এই শিক্ষাবৰ্ষটো যাতে থাকি যায়। অৰ্থাৎ 12টা মাহ ঠিকে থাকিল, কিন্তু জানুৱাৰীৰ পৰা ডিচেম্বৰ নহয় আৰম্ভ হ'ব ধৰিব, অৰ্থাৎ এইবছৰ ধৰিব এপ্ৰিলৰ পৰা মাৰ্চলৈ। গতিকে 12টা মাহ ঠিকে আছে। এইটোৰ ওপৰতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে মই বা আমাৰ অসম চৰকাৰে গোটেইখিনি সিদ্ধান্ত নলওঁ, সিদ্ধান্তখিনি ৰাইজৰ ওপৰতে এৰি দিম আৰু ইয়াত সেৱাই যাতে প্ৰত্যক্ষভাৱে যাতে সন্মুখলৈ আহে আৰু তেওঁলোকে যাতে ইয়াৰ ওপৰত বিচাৰ বিবেচনা কৰে। এইখিনিৰ ওপৰত হিমন্ত বিশ্ব ডাঙৰীয়া বা অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে তাকে তোমালোকক অকণমান সৰু ক্লিপ এটা দেখাই লওঁ, প্ৰথমতে চাই লোৱাচোন। ইপিনে ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমৰ শিক্ষাবৰ্ষ এইবাৰ 31 মাৰ্চত সমাপ্ত কৰাৰ বাবে শিক্ষক সমাজ তথা শিক্ষাবিদৰ পৰা পৰামৰ্শ বিচাৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই বছৰ আমি যদি শিক্ষাবৰ্ষটো 31 মাৰ্চত শেষ কৰিব পাৰোঁ, ডিচেম্বৰত পৰিব, তেতিয়াহ'লে আমাৰ এই লছখিনি কাভাৰ দিব। কিন্তু চৰকাৰে একপক্ষীয় সিদ্ধান্ত ল'ব খোজা নাই, কাৰণ শিক্ষাই সকলোৰে জীৱনত স্পৰ্শ কৰে। মই এই ক্ষেত্ৰত সদায় ৰাইজৰ শিক্ষাবিদসকলৰ পৰামৰ্শ সেৱালৈ পোনপটীয়াকৈ আগবঢ়াবলৈ আমি অনুৰোধ কৰিছোঁ। অলপ আগে আগে মই কোৱা কথাখিনিয়ে আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াদেৱে কৈছে আৰু এইখিনি কথাকে যদি অকণমান আমি আলোচনা কৰোঁ বা বিশ্লেষণ কৰোঁ, চোৱা কথাটো হৈছে এনেকুৱা যে অসমৰ বিদ্যালয়সমূহ বা হাইস্কুলসমূহ যিটো শিক্ষাবৰ্ষ পিছুৱাই যাব, তাৰ মানে তেওঁ কথাখিনি উল্লেখ হয়তো কৰা নাই, কিন্তু তাত গুপ্ত হৈ আছে যে যদিহে শিক্ষাবৰ্ষ পিছুৱাই যায় তেনেহ'লে প্ৰতিটো শ্ৰেণীৰে প্ৰথম মানৰ পৰা একেবাৰে ক্লাছ 10লৈকে গোটেইখিনিৰে তাৰমানে ছমহীয়া পৰীক্ষা, বছৰেকীয়া পৰীক্ষা বা ইউনিট টেষ্ট যিমানবোৰ হয় গোটেইবোৰ পৰীক্ষা পিছুৱাই যাব। আৰু যদি এইটো হয় তেন্তে কি হ'ব যে অহা বছৰ অৰ্থাৎ 2021 চনৰ মেট্ৰিক পৰীক্ষাও কিন্তু একদম পিছুৱাই যোৱাটো খাটাং হয়নে নহয় তোমালোকে নিজে চিন্তা কৰিলে হ'ল। হয়তো পিছলৈ ইয়াৰ ওপৰত নতুনকৈ জাননী এখন আহিব। এতিয়া কথাটো হৈছে যে হিমন্ত বিশ্ব ডাঙৰীয়াৰ লগতে সেৱাই আমাৰ অসমৰ ৰাইজৰ ইয়াৰ ওপৰত অকণমান
এটা সহায় এটা বিচাৰিছে। সহায় মানে এনেকুৱা যে সকলোৱে ভোটিং কৰিব লাগে, সকলোৱে ইয়াত সন্মত নে অসন্মত গোটেইখিনি কথা জনাব লাগে। আৰু এই কথাখিনি কেনেকৈ জনাব পাৰিবা তোমালোকে, ইয়াৰ ওপৰত মই বৰ বিশেষ ডিটেইলছ নকওঁ, কাৰণ মোৰ বন্ধু এজনে ইয়াৰ ওপৰত এটা ভিডিঅ' অলৰেডি দিছে, যোৱাকালি আপলোড দিছে। ভিডিঅ'টোৰ লিংকটো মই এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত মই দি দিম। যদিহে তোমালোকে বিচাৰিছা যে শিক্ষা বৰ্ষ পিছুৱাই যাওক, যদি সন্মতি আছে তাতো তোমালোকে ক্লিক কৰিব পাৰা, আৰু যদি অসন্মতি আছে তেনেহ'লে তাতো তোমালোকে ক্লিক কৰি নিজৰ মত বা মতামত তোমালোকে জনাব পৰা আছে। আৰু মই যিমানখিনিলৈ চাইছোঁ, যোৱাকালি মই চাইছোঁ অসমৰ ৰাইজৰ এতিয়ালৈকে যিমানখিনি ভোট গৈছে, এইখিনি গোটেইখিনি গৈছে শিক্ষাবৰ্ষ পিছুৱাই যোৱাৰ কাৰণেই। গতিকে পিছুৱাই যোৱাৰ লগে লগে মেট্ৰিক পৰীক্ষা অহা বছৰ পিছুৱাই যোৱাটো প্ৰায় খাটাঙেই। গতিকে তোমালোকেও ইয়াৰ ওপৰত মতামত জনাব পাৰিবা। গতিকে আজিৰ ভিডিঅ'টিত এইখিনি আছিলে। পুনৰ এটি সোনকালে নতুন এটি ইনফৰমেশ্যন লৈ তোমালোকৰ সন্মুখত হাজিৰ হ'ম। তেতিয়ালৈকে মোক বিদায় দিয়া, ধন্যবাদ।